এইবাৰ ফোন কৰি কৈ দিবি যে কিলোমিটাৰ সংঘৰ যোগেদি ঘৰৰ কোনো ফোন তেওঁ নকৰে বুলি অনুমোদে তুমি প্লান কৰি বেছি বেয়া কৰি ফোন কৰিছিলা কৰিব যেতিয়াহে গৈ পেলাই কোনোবাই লোকান্তৰে যিমানে গাড়ী নামৰ কিয় চলাই ইমান সাহস আমাক কুকুৰ বিক্ৰী কৰি ব্যৱহাৰ কৰা পাছত কেনেকৈ ভাবিলে আমি সেইবিলাক ফোন ধৰিবলৈ সুন্দর করে কাম করা তুমি আর নিজের কোম্পানি কর্মচারী সঠিক কথা বলতে পারো আসলে খাই চলেন তো পায়া গইবা তিনি মান সকে পা মনা আছে হইলো আগে পিছে জানো তোর ঘরে আইলে মই বাহিৰত কমাই বলিবে বসি হল আৰু আগৰ কথা বেলেগ আছিল আৰু আজি কথা সম্পূৰ্ণ বেলেগ লগতে তই আছিলি মোৰ অন্তৰৰ বন্ধু আৰু আজি হবি মই তোৰ ঘৰত অপমানিত হোৱা এটা সাংগীতৰ পাত্ৰ এই সুন্দৰ এনেকৈ নকবি এইবোৰ কথা পাহৰি মই তোৰ ওচৰলৈ মই কিন্তু এইবোৰ কথা নাপাওঁ মই নাপাৰো সেইদিনা তই মোক সম্পূৰ্ণ ইচ্ছাকৃতভাৱে তোৰ ঘৰত অপমান কৰিবলৈ মাতি দিছিলি ভুল আন্দোলন সম্পূৰ্ণ ভুল আপুনি মিছাতে আমাক ভুল কৰিছে ও মাই কেনে ভুগছে মোৰ দেউতাই ভুল শুদ্ধ বিচাৰ কৰিব নোৱাৰিলেও মই এনে তো বিৰংগ হলি তৰাদি চৌধুৰী ফলুৱা বহুত দুই প্রাপ্ত হাতৰ কাছ চাই কৰিবা আসলো ও হে ভাই ডিপেন্ড কয় all this week even as they were দেউতা এই দুই বাপেক তুলে বাপুয়া কয়লাম পাছলৈ ইয়াৰ পৰা গতিয়াই বাহিৰ কৰি দিম মোৰ ফুলুলে বাপ পছন্দ বা ডিপেন্ড তুমি এনেকৈ ক'ব পাৰিছা পাৰিছে তোৰ ছোৱালীয়ে তোৰ সন্মুখত অপমান কৰিব পাৰে তেন্তে মোৰ ল'ৰাই তহঁতক ইয়াৰ পৰা বাহিৰ কৰি দিব পাৰে ৰাজু কেন আউট ফৰ ফৰেনছন দেউতা বলা মই ভিতৰতে আছো কৈ লওঁ তুমি